যদি আপুনি আছে অংগনবাদী কৰ্মী আশা কৰ্মী আৰু ৰান্ধনী বাইদেউ হয় তেন্তে আজিৰ ভিডিঅটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে নিশ্চয় জানে যে 2005 পৰা 2021 চনলৈকে প্ৰতি মাহে 1000 কোটি টকা আপোনালোকক দিয়া হয় চৰকাৰৰ ফালৰ পৰা কিন্তু আজিৰ দিনত গোটেইখিনি বস্তুৰ দাম বাঢ়ি গৈছে আৰু 1000 টকাত একো নহয় সেই বিষয়ে বৰ্তমান আন্দোলন চলি আছে আৰু আপোনালোকৰ দৰমহা বৃদ্ধি কৰাৰ চৰকাৰৰ ওচৰত বহু ধৰণৰ দৰখাস্ত চলি আছে যে আপোনালোকৰ দৰমহা বৃদ্ধি কৰাৰ কাৰণে আপোনালোকৰ বাবে আজিৰ নিউজটো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব মধ্যহীনৰ গুজন কৰ্মচাৰী মাননি বৃদ্ধিৰ দাবী আয়োজিত এখন সংবাদ মেলত ফনাৰ কাৰ্যকৰী সভাপতি জিতেন ৰাভাই কয় যে 2005 চনৰ পৰা কাৰ্যকৰী হোৱা মধ্যহীনৰ বুজন আঁচনি কৰ্মচাৰীসকলক আৰম্ভণি কৰা মাহেকত মাত্ৰ 1000 টকাকৈ খাবলৈ সক্ষম হৈছে বিগত 2021 চনৰ পৰা চৰকাৰে মাহেকৰ মাননি পৰিমাণ মাত্ৰ 500 টকালৈ বৃদ্ধি কৰিছে যদিও সময়মতে মাননিখিনি নোপোৱা বন্ধ ৰন্ধন কৰ্মীসকলে যথেষ্ট সমস্যাত পৰিবলগীয়া হৈছে সংবাদ মেলত অংশ লৈ ফনাৰ সভানেত্ৰী কবিতা পাংচে কয় যে সম্পত্তি বজাৰত অভাৱনীয় দাম বৃদ্ধিয়ে জৰুলভ কৰাৰ সময়তে 1500 টকা মাননিৰে পৰিয়াল চলাটো অসম্ভৱ এইটো আপোনালোকে নিশ্চয় জানে যে 1500 টকাত পৰিয়াল কেনেকৈ চলিব পাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে 1500 টকাত কেতিয়াও এখন পৰিয়াল চলিব নোৱাৰে সেয়ে চৰকাৰে ৰন্ধন কৰ্মীসকলে মাননি মাহেকত 5000 টকালৈ বৃদ্ধি কৰিব লাগে তদুপৰিও মাননি 10000 পৰিৱৰ্তে 12000 মাহলৈ আদায় দিয়া চাকৰি নিয়মীয়া কৰা তথা মাননি সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে তেওঁ দাবী জনায় আপোনালোকে নিশ্চয় বুজি পাইছে খন্নাৰ উক্ত দাবীসমূহ সমাধানৰ হকে অসম বিধানসভাৰ অধিৱেশনৰ মাজতে অহা 22 আগষ্ট দিনৰ 11 বজাৰ পৰা চলাচল ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আজিৰ সংবাদ মেল যোগে ঘোষণা কৰা হৈছে আপোনালোকে নিশ্চয় বুজি পাইছে এই নিউজটো বৰ্তমান চলি আছে আৰু ইয়াৰ জৰিয়তে আশা কৰ্মী অংগনবাদী কৰ্মী আৰু ৰান্ধনী বাইদেউসকলৰ দৰমহা বৃদ্ধি কৰাৰ ঘোষণা কৰা হৈছে কেইটাবাও দাবী জনোৱা হৈছে চৰকাৰৰ ফালৰ পৰা এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে আৰু আপোনালোকৰ বাবে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দি দিম সেই লিংকত ক্লিক কৰি আপুনি মোৰ হোৱাটছআপ চেনেলত আহিব পাৰে তাত মই এই নোটিছখন দি দিম আৰু এই নোটিছখন আপুনি পঢ়ি পিনি গোটেইখিনি তথ্য একেলগে জানিব পাৰিব আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব এনেধৰণৰ খবৰসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব